হাই বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এন্ড আপোনালোকে চাই আছে মিনহাজ টেক। সো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ কাৰণ হ'ল যিকেইজন ইউটিউবাৰে এতিয়ালৈকে 2 ষ্টেপ ভেৰিফিকেশ্যন কৰোৱা নাই তেওঁলোকে কৰাই লওক, নহ'লে আপোনালোকৰ চেনেলটো ডিমনিটাইজ হৈ যাব। আৰু যদি নতুন ইউটিউবাৰ হয় তেনেহ'লে আপোনালোকে আৰু ভিডিঅ' আপলোড কৰিব নোৱাৰিব। সো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত ইউটিউবৰ এটা নতুন আপডেট আহিছে। যিকেইজন ইউটিউবাৰে নতুনকৈ বা পুৰণি ইউটিউবাৰে ইউটিউব চেনেল খুলিছিল 2 ষ্টেপ ভেৰিফিকেশ্যনটো কৰোৱা নাই, তেওঁলোকে 2 ষ্টেপ ভেৰিফিকেশ্যনখন কৰাব লাগিব। 1 নৱেম্বৰৰ আগতে আপোনালোকে 2 ষ্টেপ ভেৰিফিকেশ্যনটো নকৰে তেনেহ'লে আপোনালোকৰ চেনেলৰ পৰা ভিডিঅ' আপলোড কৰিব নোৱাৰিব। আৰু যিকেইজনৰ চেনেল মনিটাইজ আছে সেই চেনেলটো ডিমনিটাইজ হৈ যাব। সো ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আহক আমাৰ মোবাইল স্ক্ৰীণত যাওঁ আৰু 2 ষ্টেপ ভেৰিফিকেশ্যনটো কেনেকৈ কৰে সম্পূৰ্ণ সঠিক নিয়মকৈ চাই লওঁ। মোবাইল স্ক্ৰীণত অহাৰ পিছত আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে প্ৰথমতে ডেস্কটপ মোড অ'পেন কৰি ল'ব। ইয়াত 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত ডেস্কটপ ছাইট বুলি ইয়াত এটা অপশ্যন পাব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাৰ্চ কৰিব www.youtube.com। এনেকুৱা আহি যাব। অহাৰ পিছত আপোনালোকে অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব। আপোনালোকৰ যিটো ফটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত এনেকুৱা আহিব। এনেকুৱা অহাৰ পিছত আপোনালোকে ইউটিউব ষ্টুডিঅ'টো এইটো কৰিব পাৰিব বা ইয়ৰ চেনেলত গৈ কৰিব পাৰিব। মই ইয়ৰ চেনেলত গৈ কৰি আছোঁ। ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত এনেকুৱা আপোনালোকে ইণ্টাৰফেচ দেখিবলৈ পাব। তাত গৈ কাষ্টমাইজ যিটো চেনেল আছে এইটো তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰব্লেমো হ'ব পাৰে। যদি আপোনালোকৰ ক্ৰিয়েটাৰ ষ্টুডিঅ' এপটো ডাউনলোড থাকে এইটো অলপ কাটি দিব অলপ সময়ৰ কাৰণে, বা যদি প্ৰব্লেম নকৰে তেনেহ'লেতো ঠিকে আছে। যদি প্ৰব্লেম কৰে তেনেহ'লে ক্ৰিয়েটাৰ ষ্টুডিঅ' এপটো অলপ সময়ৰ কাৰণে ডিলিট কৰি দিব, পিছত আকৌ ডাউনলোড কৰি ল'ব। ইয়াত কাষ্টমাইজ চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। অলপ এইটো জুম কৰি মই দেখাই দি আছোঁ। এনেকুৱা দেখিবলৈ পাব। ইয়াত আহি আপোনালোকে এই যিটো আছে ইয়াত যিটো আছে মনিটাইজেশ্যন যিটো অপশ্যন আছে তাত এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। এনেকুৱা অহাৰ পিছত যদি আপোনালোকৰ 2 ষ্টেপ ভেৰিফিকেশ্যনটো কৰা থাকে তেনেহ'লে ইয়াত এনেকুৱা শুদ্ধ চিন আহিব, আৰু যদি কৰা নাথাকে তেনেহ'লে এনেকুৱা আহিব। চ' মোৰতো 2 ষ্টেপ ভেৰিফিকেশ্যন কৰোৱা নাই, সেইবাবে ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত অলপ লিখা আছে, এইটো কণ্টিনিউ কৰিব আপোনালোকে ইয়াত, যাতে এইটো হেকাৰে হেক কৰি লয় বাবে এইটো এনেকুৱা ইউটিউবৰ অপশ্যনটো দিছে। এইটো কৰিলে ইমান সহজতে হেকাৰে হেক কৰিব নোৱাৰিব। আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা দেখিবলৈ পাব। আপোনালোকৰ যিটো জিমেইল আছে এইটোত এনেকুৱা আহিব। অহাৰ পিছত আপোনালোকৰ যদি ইয়াত পাছৱৰ্ড নাহে তেনেহ'লে আপোনালোকৰ পাছৱৰ্ডটো মাৰিব, আৰু যদি আহি যায় পাছৱৰ্ড তেনেহ'লে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা অপশ্যন দেখিবলৈ পাব। চ' ইয়াত কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফোন নম্বৰটো ইয়াত লিখিব লাগিব। মই মোৰ ফোন নম্বৰটো লিখি লৈছোঁ। ইয়াত ফোন নম্বৰটো লিখাৰ পিছত আপোনালোকৰ ইয়াত অপশ্যন আছে টেক্সট মেছেজ বা ফোন কল। যদি আপোনালোকৰ OTPটো আপোনালোকৰ টেক্সট মেছেজত ল'বলৈ খোজে তেনেহ'লে টেক্সট মেছেজত ক্লিক কৰিব, আৰু যদি ফোন কল দিবলৈ বিচাৰে তেনেহ'লে ফোন কলত ক্লিক কৰিব। মই টেক্সট মেছেজত ক্লিক কৰিছোঁ আৰু চেণ্ডত ক্লিক কৰাৰ পিছত এনেকুৱা আহি যাব। অলপ সময় ৱেইট কৰিব আপোনালোকে। মোৰ OTPটো আহি গ'ল। এনেকুৱা OTPটো মাৰাৰ পিছত আপোনালোকে এইটো টাৰ্ণ অন কৰি দিব। এতিয়া হৈ গ'ল আমাৰ 2 ষ্টেপ ভেৰিফিকেশ্যন কৰা। ইয়াত এতিয়া অলপ চাই লওঁ। এয়া চাওক, অলপ জুম কৰি দেখাই দি আছোঁ। এয়া চাওক, হৈ গ'ল আমাৰ 2 ষ্টেপ ভেৰিফিকেশ্যন এক্টিভ।
সো আজিৰ কাৰণে বাই আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে এইটো ভিডিঅ'ৰ পৰা কিবা লাভ হৈছে আপোনালোকৰ তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব।